total 24 hall এতিয়া টাইম পানী আহি পালো এই ক্লিক আছে ট্ৰাডি এক্সপো 300 টকা চলা বঢ়িয়া বঢ়িয়া নাগতলা বিলাক আছে আপোনালোকে চাব পাৰি আছে টাইম হৈছে না ভালকে কিমান হ'ল total 24 হল এতিয়া টাইম গুড ইভিনিং গাইজ আজিৰ ব্লগটো নাইট ব্লগ হ'ব কাৰণ আজি মই যাই আছোঁ বিজিটাইনত মানে বাণিজ্য মেলা হৈছে তই কিনে ভাবিছোঁ মই অলপমান যাই কিনে ঘূৰি আহোঁ আৰু আপোনালোককো দেখাওঁ তো আপোনালোকে ভিডিঅ'টো এনজয় কৰক তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফুড ট্ৰেভেল তো এতিয়া যাই আছোঁ আমি মোৰ লগত যাব প্ৰিঞ্জিল আমি দুজনে যাম হয় না প্ৰিঞ্জিল আজি ব্লগটো নাইট ব্লগ হ'ব एक बात बोलना हाँ मेरा चैनल का लिंक दे देना प्लीज ओ ठीक है तो गाइस ये प्रिंजिल देमारी এটা নতুন চ্যানেল খুলিছে কি নাম বলি মিস্টার ডিসি ব্লগ বুলি মই লিংক ডিসক্ৰিপচনত দিম আপোনালোকে যাই কিনে চেক কৰিব পাৰে ভাল লাগিলে আকৌ লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব তো মইতো ডেইলি দেখাই থাকোঁ বিজনী যাবিলাক এইবিলাক আজি নিদিখাওঁ আৰু ডাইৰেক্ট আপোনালোকক লগ পাই আছোঁ য'ত বাণিজ্য মেলা হ'ব আহি পালো এতিয়া এই তেৰি মা কি এই ধৰচোন ধৰ ধৰে টানি দি মাৰা নাখায় BMW তালাকাটো লাগে ৰে হৈ গ'ল গৰিলা দি বনাব না আৰু গৰিলাটো বেকৰে ভৰাই দিছোঁ এতিয়া হাতেৰে বনাম আৰু ডাইৰেক্ট কিতাপ কি যে আনিছে না টিউশ্যনত গৈছিলে একচুৱেলি ডাইৰেক্ট আহিছে ইয়াত পানীত আহি পালোঁ এই ক্লিক আছে ট্ৰাডি এক্সপো ৱেলকাম টু ট্ৰাডি এক্সপো না কি লিখিছে ইয়াত ট্ৰাডি এক্সপো আহি পালোঁ মানুহ হাজাৰ লাখ মানুহ আছে আমাৰ ঘৰে 300 টকা চলা বঢ়িয়া চলা আছে না লৈ লো এটা মজা নালগে ভাল নহয় চলাবিলাক সৰু খেলা বস্তুবিলাক পুতলা এয়া চাওক গাইজ ইয়াত নাগতলা বিলাক আছে তো আপোনালোকে চালে চাগে মেলাখন বেছি ডাঙৰ নহয় বেছি সৰু নহয় বহুত ফুৰিলোঁ আহিলোঁ এতিয়া খালোঁ কিবা কিনি ভাত খালোঁ কিন্তু ভোকটো নপৰাই যে ভাত আকৌ ভোক পৰাব তাৰ কাৰণে ভাবিছোঁ এতিয়া হোটেলত যাই কিনে আমি কিবা এটা খাওঁ তাতে হোটেল আছিল কিন্তু নাখালোঁ মানে বহুত ভিৰ আছে মানে তেতিয়া ভিৰ নাই তাতে বঢ়িয়া বিন্দাছ হাৱাত বহি কিনে টাঙাত বহি ঠাণ্ডাকৈ খাম তো তাতে ডাইৰেক্ট আপোনালোকক লগ পাই আছোঁ হোটেলত এতিয়া কিবা এটা খাই লওঁ কি খাবি माउंटेन ड्यू कैन এটা মাউন্টেন ক্যান নালগে পরোটা দে বাদে মাউন্টেন ड्यू খাবি মতে পরোটা খাম আপনার পাস পয়সা নিয়ে যাদা তো গাইস আহি পালো এতিয়া হোটেলত দেখাম মাউন্টেন ड्यू আৰু পরোটা খাই কিনে ডাইৰেক্ট ঘৰলৈ ওলাই যাম ৰাতি হৈছে বহুত আমাৰ পরোটা আহি গ'ল তো এতিয়া আপোনালোকক ডাইৰেক্ট খাওয়া হোৱাৰ পিছত আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ তো আমি হোটেলত খালোঁ আলু পৰঠা আৰু কিছু মাউন্টেন ডিউ না আলু পৰঠা আৰু মাউন্টেন ডিউ খাই কিনে আহিলোঁ এতিয়া বহুত ভাল লাগিল ঘূৰি মানে বহুত দিনৰ মূৰত কোৰোনা মহামাৰী হৈ আছিল তাৰ কাৰণে একো হোৱা নাছিল এইবিলাক টিকট হৈছে ভালকৈ তো আজি ফাইনেলি হ'ল বহুতেই ভাল লাগিল মানে বহুত পূৰা জোচিলা another level bro জোচিলা বহুত ভাল লাগিল আৰু ইয়াতে ইটো মাৰ 1000 হ'ব চাগে লক্ষ্মীপূজাটো তো লক্ষ্মীপূজাটো হ'ব আৰু ইয়াতে বহুত ডাঙৰ হয় মানে অসমৰ সকলোতকৈ ডাঙৰ লক্ষ্মীপূজা ইয়াতে হয় যদি বৰ ফলুৱা নাই কতে এইবাৰৰ লক্ষ্মী পূজাত মজা আহিব বে মজাতে বিৰাট ধামাকা ধৰিছে কৈছিলে বলক দিম আপোনালোকক চাই থাকিব খালি আপোনালোকক খালি আপোনালোকে সাবস্ক্ৰাইব কৰি দিব
Your channel টো আজিৰ ব্লগটো এইখিনি আছিল নাইট ব্লগ হ'লে দিছোঁ আৰু এইখিনি এটা কথা কৈছোঁ আপোনালোকক এইটো নিচিনা হৈছে তো আপোনালোকে মোৰ ভইচটো ভালকৈ বুজি নাপাব পাৰে কাৰণ মই মাস্ক পিন্ধি ব্লগবিলাক ভিডিঅ'বিলাক বনাওঁ না তো নেক্সটৰ পৰা মই অলপমান বেলেগ মাস্ক পিন্ধিবলৈ চেষ্টা কৰি মানে অলপ পাতলা মাস্ক যাতে ভইচটো ভালকৈ আপোনালোকে শুনিব পাৰে ক্লিয়াৰ কৰি তো আপোনালোকে বেয়া পাব চৰি নেক্সট কৰোণা কাৰণে মাস্ক পিন্ধিবলৈকে আৰু মইতো ফেচ ৰিভিল নকৰোঁ এতিয়াই মানে মাস্ক নাহাতাও আপোনালোকে নিশ্চয় গমেই পাই চাগে তো আজি ব্লগটো ইমানে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহৰিব লগ পাম টাটা বাই বাই